নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া বোৱাৰী ৰুবিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ বেঙেনাৰ এটা ৰেচিপি। আহকচোন চাওঁ কিদৰে বনালোঁ। আজি মই বেঙেনা আৰু মাছৰ মূৰেদি কেনেদৰে এটা ভাজি বনাব পাৰি তাকে দেখুৱাম। বেঙেনা পুৰি ল'ব লাগিব প্ৰথমতে। আহকচোন চাওঁ। তেলতে মাছ ফ্ৰাই কৰিবৰ কাৰণে হালধি দি ল'লোঁ। তাৰপিছত এতিয়া মাছখিনি দি পেলাই ফ্ৰাই কৰি ল'ম। ফ্ৰাই কৰি ল'ম ধুনীয়াকৈ। অকণমান নিমখ ওপৰৰ পৰা দি দিম। নিমখখিনি দিয়াৰ পিছত এবাৰ লৰাই দিম মাছখিনি, যাতে ধুনীয়াকৈ মাছখিনি নিমখখিনি সোমাই যায়, লাগি যায়। ভাজি চাব আপোনালোকে। প্ৰথমতে এইটো বনাবৰ কাৰণে বেঙেনাটো আমি পুৰি ল'ব লাগিব। সেইটো কাৰণে গেছত বেঙেনাটো পুৰি আছোঁ। বেঙেনাটো পুৰাৰ আগত মিঠাতেল সানি লৈছোঁ দেই। মিঠাতেল সানি ল'ব লাগে, তেতিয়া মানে বাকলিবোৰ গুচাওঁতে বহুত সোনকালে হয় আৰু। বেঙেনাটো পুৰি লৈছোঁ। এইফালে বেঙেনাটো পুৰি আছোঁ, এইফালে মাছ ফ্ৰাই কৰি আছোঁ। একেলগে সকলোখিনি কৰি আছোঁ। এইখিনি মাছ ফ্ৰাই কৰা হৈ গ'ল। এইখিনি আমি এতিয়া উঠাই দিম। এতিয়া আমি মাছৰ মূৰখিনি ফ্ৰাই কৰিম। এইখিনি মানে ফ্ৰাই কৰি পেলাই আমি পুৰা বেঙেনাৰ লগত ভাজি বনাম। বহুত ধুনীয়া লাগে খাবলৈ। আপোনালোকে এনেকৈ বনাই খাবচোন, খাই বহুত ভাল পাব। লগতে এইখিনি অকণমান মাছৰ তেল আছিলে, মাছৰ তেলখিনি দি দিছোঁ। ভালে বেঙেনাটো অলপ লুটিয়াই দি তেতিয়া চবফালে সিজিব। মাছৰ মূৰখিনিত অলপমান হালধি অলপ ছটিয়াই দিলোঁ।
বেঙেনা আৰু মাছৰ মোৰ ভাজিবৰ কাৰণে গোটেইখিনি বস্তু মই ৰেডি কৰি ল'লোঁ। এয়া হৈ গ'ল বেঙেনা পিটিকা। এয়া ইয়াতে অকণমান পিঁয়াজ আৰু নহৰু দুফুটামান দিয়া আছে, আৰু এইখিনি মাছৰ মূৰখিনি মই ভাঙি ল'লোঁ ফ্ৰাই কৰোঁতে, আৰু এয়া অকণমান মছলা দি লৈছোঁ। এতিয়া চাওঁ আহক কেনেদৰে বনালোঁ। কেৰাহীখন গৰম হৈয়ে আছে বাৰু মাছ ফ্ৰাই কৰা। ইয়াতে অকণমান তেল আৰু অকণমান দি দিম। বেছিকৈ তেল দিব নালাগে, অলপ অলপ দিলেই হ'ল। এতিয়া ইয়াতে আমি এইখিনি গৰম হ'বলৈ দিম, অকণমান তেলখিনি পকিবলৈ দিছোঁ। তেলখিনি গৰম হ'বলৈ আৰম্ভ কৰিছে। ইয়াতে এতিয়া মই অকণমান পাঁচফোৰণ অকণমান দি দিম। তাৰপিছতে পিঁয়াজ আৰু কাটি থোৱা নহৰুখন দি দিম। ভালদৰে লৰাই অকণমান ৰঙচুৱা কৰালৈকে পিঁয়াজখিনি থৈ দিম। পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'বলৈ দিব, তেতিয়া টেষ্টটো অকণ বেলেগ হয়। অকণমান কেঁচা কেঁচা বা ভালকৈ ৰঙচুৱা নোহোৱাকৈ বনালে মানে চব্জিখিনি মানে খাই ভাল নালাগে। চাওক পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা পৰি গৈছে। এতিয়া আমি ইয়াতে দিম হালধি। পৰিমাণ অনুসৰি হালধি দিলেই হ'ল আৰু বস্তুটোৰ জোখত। মছলাখিনিও আমি তেলতে দি দিম। মছলা বেয়া অন্য মছলা লোৱা নাই, মাত্ৰ জিৰা অকণমান লৈছোঁ আৰু মিট মছলা অকণমান লৈছোঁ, বাকী একো নাই। এতিয়া ভাজি ল'ম। তাৰপিছতে আমি ইয়াতে বেঙেনাখিনি দি দিম। বেঙেনাখিনিৰ লগতে আমি মাছৰ মূৰখিনি তাতে ঢালি দিম। ইয়াতে আমি এতিয়া সোৱাদ অনুসৰি নিমখটো দিব লাগিব। পৰিমাণ অনুসৰি নিমখটো জোখত দিলেই হ'ল। ভালদৰে লৰাই দিম যাতে সকলোখিনিতে নিমখখিনি লাগে। এইখিনি অলপ
চাওক বেঙেনা ভাজিখিনি ধুনীয়াকৈ কাঢ়ি ল'লোঁ। কি ধুনীয়া আছে দেখিবলৈও, খাবলৈও ধুনীয়া হৈছে। টেষ্টটো কৰি মই চালোঁ আৰু মানে কিবা এটা বনাই ৰ'বই নোৱাৰোঁ আৰু খায়ে দিওঁ আৰু মানে আৰু টেষ্টটো নিজে কৰি পেলাইহে মানে ভাল পাওঁ। তাৰপিছত এতিয়া আমি ৰেডি ভাত, এয়া বেঙেনা আৰু মাছৰ মূৰৰ দি ভাজি, এয়া খাৰলি আৰু এয়া মূলা আৰু মাছৰ জোল। চাওক কি ধুনীয়া লাগিছে দেখিবলৈ, এতিয়া খাবহে লাগে আৰু দেই।